ওপৰৰ ফালে তাই এইফালে গৈছিলোঁ ওপৰৰ পাহাৰৰ একদম ওপৰত এতিয়া পাণ বেছিকৈ পোৱা নাযায় পকি পকি সৰি গৈছে যে গাইছ আৰু মোৰ লগৰীয়াটো যিহেতু বহুত মোক সহায় কৰে তো অহা যোৱাত পাহাৰ দুখৰে আহিবলৈ তেলৰ মাইলেজো ভাল আৰু পাতলাও বাইকখন কিন্তু জোৰ অলপ কম আৰু গাইছ তথাপিও দেচোন বহুতখিনি আগুৱাই লৈ গৈছে সহায় চাওকচোন অলপ আন্ধাৰ পৰি গৈছে তথাপিও আহিলোঁ আৰু চাবলৈ আমি চাবিটো অন কৰি ল'লোঁ ঘূৰাম আৰু গাইছ হাই এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু এটা নতুন ব্লগ লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ তো আজি তো গুড মৰ্ণিং নহয় গাইছ তো গুড ইভিনিং গাইছ তো এতিয়া মই অলপ কি কাৰণে আহিব লগা হ'ল তো মই বহুত জেগাকৈ তাৰমানে পাণ বাগান ৰাখোঁ তো আপোনালোকে হয়তো অলৰেডি জানে কিছুমানে হয়তো আজি নতুনকৈ চাই আছে খেতকলে হয়তো নাজানে সেইটো সেইবাবে মই কৈছোঁ মই এজন পাণ বেপাৰী হয় পাণ ছিঙি বিক্ৰী কৰোঁ গাইছ ব্যৱসায় কৰি আছোঁ এইটোকে তো দেখিব পাৰে মই এঠাইত আহিছোঁ পাণ বাগান চাবলৈ তো অলৰেডি মই এইটো বছৰৰ কাৰণে ৰাখিছিলোঁ 2024 ৰাখিছিলোঁ কিন্তু পাণ বাগানত 2024 ৰাখিলে 2025লৈ এপ্ৰিল মে মাহলৈ ছিঙি থাকিব লগা হয় কাৰণ পাণৰ ছিজনটোৱেই তেনেকুৱা ইফালে পকিছে নে নাই তাকে চাবলৈ আহিব লগা হয় বেলেগ এটা দিন আৰু ডাইৰেক্টলি আহিলেতো ইয়াতে কেঁচাই হৈ থাকিলে অলপ দিগদাৰ হয় যোনফালে পকি আছে তাতে অলপ সোনকালে ছিঙি আছোঁ গাইছ তো সেইবোৰ ইয়াতে দেখিলোঁ কি এটাও পকি আছে তেনেকুৱা এটা দুটাকৈ পকিব ধৰিছে গাইছ দেখিব পাৰে বেকগ্ৰাউণ্ডত হালধীয়া পৰি গৈছে পাণবোৰ কিন্তু কিছুমান পকা নাই তো সেইবাবে মই চাই আছোঁ গাইছ তো আপোনালোকে চাই থাকিবচোন গাইছ তো কেনেকৈ ন চাওকচোন অলপ আন্ধাৰ পৰি গৈছে তথাপিও আহিলোঁ আৰু চাবলৈ আমাৰ ঘৰত কৰি বহুত 15-20 কিলোমিটাৰমান দূৰত হয় তো তথাপিও আহিলোঁ চাওকচোন গাইছ পকিছে লাহেকৈ এইবিলাক পকা নাই অলপ আছে দেখিব পাৰে এইবিলাক থাকিব তথাপিও এইফালে আহিব লগা হৈছে আৰু এতিয়া পাণ বেছিকৈ পোৱা নাযায় পকি পকি সৰি গৈছে যে গাইছ ঠিক আছে এইফালেও আছে জুম কৰি আছোঁ এইফালে দেখিছেনে গাইছ অলপ দেখিছে চাগে তো লাহেকৈ আন্ধাৰ পৰিছে তো সেইবাবে চাওকচোন গাইছ এইবিলাক পকিছে লাহেকৈ তাকে চাব আহিছিলোঁ আৰু গাইছ ডাইৰেক্টলি বাগানলৈ বাইকখন লৈ আনিলোঁ তো গাইছ এনেকুৱাই এটাৰ বাগানৰ পৰা আনটো এটা বাগানলৈ তেনেকৈ ট্ৰান্সফাৰ কৰা হয় কাৰণ মই তাৰমানে বছৰত 3-4টামান 5টামান বাগান ৰাখোঁ তো সেইবাবে এইটো বছৰ বেছিকৈ ৰাখিলোঁ তো সেইবাবে মোৰ বহুত কষ্ট হৈছে তাৰমানে কি ক'ম আৰু গাইছ তো এটা বাগানত পকিলে তাৰমানে আনটো বাগানতো পকি পেলাই আৰু পাণবোৰ তো এইটো বছৰ লাষ্ট তো মই তেনেকৈ নাৰাখোঁ আৰু বেছি অকলে মানুহ বেছিকৈ ৰাখিলে অলপ কভাৰ কৰিব দিগদাৰ হয় তো আজি ইয়াতে আহিলোঁ চাবলৈ তো যোনটো বাগানত মই ছিঙি আছিলোঁ সেইটো বাগানতকৈ ইয়াতে অলপ বেছিকৈ পকিব ধৰিছে তো সৰি যাব সৰি গ'লেতো মোৰ এইটোৱে আৰু সম্পত্তি ক'ব গ'লে এইটোৱে ইয়াৰ পৰাই মোৰ টকা পইচাবোৰ যিহেতু ঘৰবোৰ চলি আছে তো ন গাইছ তো এতিয়াতো সম্পত্তি ক'ব লাগিব এইটো সৰি গ'লেতো নাই এইটো চামটো ছিঙাৰ পাছত মালিকৰ হৈ যাব তো 3 চামকৈ ছিঙিব লগা হয় বছৰত কিছুমানে পাৰে তেনেকৈ 4 চামমান ছিঙিব কিন্তু মই নোৱাৰোঁ আৰু তো 3 চামে বেষ্ট তো ইয়াতে ছিঙিব লাগিব আৰু লাহেকৈ জখলা মই ৰেষ্ট হাউচত ৰাখিছোঁ তো এতিয়া মই যাবলৈ ওলাম আৰু গাইছ তো আন্ধাৰ পৰিছে লাহেকৈ আৰু বহুত দূৰ এইটো পাহাৰৰ মাজত হয় গাইছ তো ক'ব গ'লে এইটো কোনো ঘৰৰ বাগান নহয় এইটো পাহাৰৰ মাজত আৰু মোৰ লগৰীয়াটো যিহেতু বহুত মোক সহায় কৰে তো অহা যোৱাত পাহাৰ দুখৰে আহিবলৈ তেলৰ মাইলেজো ভাল আৰু পাতলাও বাইকখন কিন্তু জোৰ অলপ কম আৰু গাইছ তথাপিও দেচোন বহুতখিনি আগুৱাই লৈ গৈছে সহায় কৰি তো সেইটোৱে ক'ব লাগে আৰু গাইছ আমি চাবিটো অন কৰি ল'লোঁ এতিয়া ঘূৰাম আৰু গাইছ আন্ধাৰ বাবাই ব্যৱহাৰ নিশ্চয় লগ পাম এটা কিন্তু লৈ তো আজি মইতো ওলাম আৰু গাইছ দেখিব পাৰে তো গাইছ তো বাবাই তো এতিয়া মই পুনৰ ৰাস্তালৈ আহি পালোঁ দেখিব পাৰে তো মেইন ৰোড আৰু এইফালে যে ৰাস্তা দেখিছিলে গাইছ এইফালে চাওক গাইছ পিছফালে এইফালে সৰুকৈ ৰাস্তা ওপৰৰ ফালে যায় ন ওপৰৰ ফালে ওপৰৰ ফালে তাই এইফালে গৈছিলোঁ ওপৰৰ পাহাৰৰ একদম ওপৰত তো এতিয়া মই ঘৰলৈ যাব ওলাইছোঁ গাইছ তো বাবাই এটা নতুন ব্লগ লৈ লগ পাম গাইছ তো আজিলৈ ইমান আছিল গড ব্লেছ ইউ অল আমেন জয় অসম গাইছ